সকলোকে পিংকিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা ধুনীয়া পিঠা ৰেচিপি লৈ আহিছোঁ। এই পিঠাটো খাবলৈ বহুত ভাল লাগে আৰু বনাবলৈ একেবাৰে সহজ। একেবাৰে কম সময়ৰ ভিতৰতে বনাই খাব পাৰে। তেনেহ'লে বলকচোন চাওঁ। এই পিঠাটো বনাবৰ বাবে মই ইয়াতে ভাত খোৱা চাউলৰ গুড়ি লৈ লৈছোঁ। ইয়াতে যিকোনো চাউলৰ গুড়িয়ে ল'ব পাৰি। অকণমান নিমখ লৈছোঁ, আটা আৰু চেনি একাপকৈ লৈছোঁ আৰু মই এটা নাৰিকল ৰুকি লৈছোঁ। এই পিঠাটো নাৰিকল নিদিয়াকৈও বনাব পাৰি, কিন্তু নাৰিকল দিলে খাই বেছি ভাল লাগে। ইয়াতে মই আটা ব্যৱহাৰ কৰিছোঁ অকণমান, কাৰণ আটা ব্যৱহাৰ কৰিলে এই পিঠাটো একেবাৰে কোমল হয় আৰু খাবলৈ বিৰাটেই ভাল হয়। কিছুমান চাউলত বহুত আঠা থাকে আৰু পিঠাকেইখন টান হৈ যায়, আৰু এনেধৰণে যদি অকণমান আটা ব্যৱহাৰ কৰে তেনেহ'লে পিঠাকেইখন অকণো টান নহয়, খাবলৈ বিৰাটেই ঢিলা হয়। আৰু মই ইয়াতে অকল 2 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ, কাৰণ মই নাৰিকলখিনি চেনি দি পিনি ভাজিম, সেইবাবে। আপোনালোকে যদি নাৰিকলখিনি নেভাজে তেনেহ'লে এইটো সময়তে চেনি দি দিব পাৰে। এয়া চাওক, মোৰ আনফালে নাৰিকলখিনিও ভালদৰে ভজা হৈ গৈছে। এই পিঠাৰ বেটাৰটো বনাওঁতে মোৰ আধা কিলো চাউল ব্যৱহাৰ হৈছে, আৰু আধা কিলো চাউলত মই এগিলাচ পানী ব্যৱহাৰ কৰিছোঁ। তাৰে পাছত মই ভাজি লোৱা নাৰিকলখিনি এনেধৰণে ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে ইয়াতে নাৰিকলখিনি নাভাজাকৈও দিব পাৰে, কিন্তু নাৰিকলখিনি ভাজি ল'লে খাই বেছি ভাল লাগে। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। এই বেটাৰটো বেছিকৈ বনাই 2 দিনমানৰ কাৰণে ফ্ৰিজত থৈও আপোনালোকে খাব পাৰে। বেটাৰখিনি ভালদৰে মিহলাই লোৱাৰ পাছত মই গেছটো অন কৰি ননষ্টিক টাৱা এখন বহাই দিছোঁ, আৰু মই তেল দি দিছোঁ আৰু এইখিনি কিছু সময়ৰ কাৰণে গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াতে এহেটা পিঠাগুড়ি বহাই দিছোঁ, আৰু মই ঢাকনিখন লগাই ভালদৰে সিজিবলৈ দিছোঁ। ঢাকনিখন লগাই মই কিছু সময়ৰ কাৰণে পিঠাখন সিজিবলৈ দিছিলোঁ। এয়া চাওক, মোৰ পিঠাখন একেবাৰে ধুনীয়াকৈ সিজি আহিছে আৰু অকণমানো তলত লাগি ধৰা নাই। এই পিঠাখন একেবাৰে কোমল হয় আৰু খাবলৈ বিৰাটেই ভাল লাগে। আপোনালোকে যেতিয়া হ'লেও গৰমে গৰমে বনাই খাব পাৰে। আৰু এই পিঠাখন আপোনালোকে কেৰাহীতো বনাব পাৰে। আৰু এনেধৰণে মই গোটেইকেইখন পিঠা বনাই গৈছোঁ। একেধৰণে মই গোটেইকেইখন পিঠা বনাই ল'লোঁ। এই পিঠাটো খাবলৈ সঁচাই বহুত ভাল লাগে, আৰু নাৰিকল দিলে খাই বেছি ভাল লাগে। বনাবলৈতো ইমানেই সহজ। আগতে যদি আপোনালোকে খাই পোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আজিৰে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব। তেনেহ'লে অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।